নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আমাৰ ছোৱালীৰ শিক্ষা জীৱনৰ প্ৰথম আৰম্ভণি। মানে তাই আজি স্কুল যাব। 1 এপ্ৰিল 2026। আজি হ'ল বুধবাৰ। তাই ৰাতিপুৱাই শুই উঠি গা পা ধুই ককাকৰ লগতে নামঘৰত সোমাইছে। মনটো সঁচাকৈ বৰ দুখ লাগিছে, ইমান সোনকালে ডাঙৰ হ'ল বুলি। কিন্তু ভালো লাগিছে তাই যে স্কুল যাব। তাই দৌৰি আহিছে, মানে তাইক ইউনিফৰ্ম পিন্ধাই দিব লাগে। বৰ ফূৰ্তি তাই। তাইক মই ৰেডি কৰি দিলোঁ আৰু গৈ ককাক আইতাকক তাই সেৱা কৰি ল'লে। আইতাকে পাকঘৰত তাইৰ কাৰণে ভাত ৰেডি কৰিছিলে। ইফালে পেহা ককাককো গৈ পেলাই সেৱা কৰিছে। সকলোকে আজি তাই সেৱা কৰিছে। আকৌ ইফালে বেগটো লৈ পিঠিত লৈ ঘূৰি ফুৰিছে। সেয়া যেন তাই বুজা বুলি ভবাই নাই। স্কুল পাই গ'লোঁ। আজি সকলো ল'ৰা ছোৱালী আহিছে আৰু গাৰ্জেনো আহিছে। সেইটো কাৰণে আজি একে গোটেই ভৰ্তি হৈ আছে। এজনী এজনীকে সোমাবলৈ লৈ গৈছে। কিছুমান সৰু সৰু ল'ৰা ছোৱালীয়ে কান্দিছেও। আমাৰ জনী বাৰু কন্দা মেলা সেইবিলাকত নাই, কিন্তু বেয়াও লাগে দিয়ক কান্দিলে। সেই ওলাই আহিয়ে ছুটি হ'ল, সোনকালে ছুটি দিলে বাৰু। সেই ওলাই আহিয়ে মোক মা বুলি চিঞৰিছে পূৰা। মই আকৌ তাইৰ কাৰণে ৰখিয়ে আছিলোঁ। তাইৰ 2খনমান ফটো ইয়াতে সাঁচি ৰাখিলোঁ, যাতে তাই পিছলৈ চাব পাৰে। ধন্যবাদ।